নমস্কাৰ মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ গুটি আলুৰ লগত হাঁহৰ মাংস। কিন্তু মই মাংসখিনি গুটি আলুৰ লগতে বনাম, সেইটো কাৰণে আলুখিনি ধুনীয়াকৈ দুফালকৈ কাটি লৈছোঁ আৰু 20 মিনিটমান সময় পানীত ডুবাই ৰাখিছোঁ। এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, কাৰণ মাংসখিনিত আলুটো ফ্ৰাই কৰি ল'লে মানে মাংসৰ কালাৰটো বেয়া নহয়, একদম বহুত ধুনীয়া হৈ থাকে। আলুখিনি যিহেতু ফ্ৰাই কৰা হৈয়ে গৈছে, এতিয়া মই এইখিনি নমাই থ'ম আৰু একেখন কেৰাহীতে আৰু অকণমান তেল দিছোঁ। ইয়াতে দি দিছোঁ পিঁয়াজ আৰু তেজপাত দি অকণমান সময় ভাজিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত ইয়াতে মই দিছোঁ অকণমান হালধি। মছলা মই ইয়াতে ব্যৱহাৰ নকৰোঁৱে, কাৰণ হাঁহ মাংসত মছলা ব্যৱহাৰ কৰিলে হাঁহৰ টেষ্টটো নাথাকে। হাঁহৰ নিজস্ব এটা টেষ্ট আছে, যিটো মছলা নিদিলে খাবলৈ বেছি ভাল হয়। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি মাংসখিনি 20 মিনিটমান সময় ভজাৰ পিছত এয়া দেখিছে নহয়, তেল ওলাইছে। এতিয়া মই দি দিলোঁ অকণমান জলকীয়া, আপোনালোকৰ নিজৰ জোখ অনুযায়ীয়ে জলকীয়া দিব, আৰু দিছোঁ নিমখ আৰু অলপ আদা নহৰু পেষ্ট। মাংসখিনিৰ পৰা যিহেতু বহুত বেছিয়ে তেল ওলাইছে, এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম। ফ্ৰাই কৰি থোৱা আলুখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো ল' কৰি দিম আৰু আলুখিনি ভিতৰলৈকে তেল সোমোৱাকৈ 15 মিনিটমান সময় ভাজিম। 15 মিনিটৰ পিছত এয়া মাংসৰ পৰা বহুত তেল ওলাইছে, আলুৰ ভিতৰলৈকে তেল সোমাই গৈছে। এতিয়া মই ইয়াতে দি দিম অকণমান গৰম পানী। আপোনালোকে হাঁহ মাংস বনালে পানী বৰ বেছিকৈ নিদিব, কমকৈ দি থাকিব। অলপ পানী দিয়াৰ পিছত যেতিয়া শুকাব তেতিয়া আৰু অকণমান পানী দিব, তেতিয়াহে হাঁহ মাংস খাবলৈ বেছি টেষ্ট হয়। একেবাৰে যদি আপোনালোকে বেছি পানী দি দিয়ে, তেতিয়া হাঁহ মাংসৰ ইমান টেষ্ট নহয় খাবলৈ। মাংসখিনি পানী যিহেতু শুকাই তেল ওলাইছে, সেইটো কাৰণেই মই ইয়াতে দি দিছোঁ মানধনিয়া কেইখিলামান। বহুত ঠাইত বহুত বেলেগ বেলেগ নামেৰেও কয় মানধনিয়াটোক, আমাৰ ফালে মানধনিয়া বুলিয়ে কয়। আৰু মোৰ মাংস এতিয়া ৰেডি হৈ গ'ল। আপোনালোকে মাংসখিনি ভাতৰ লগতে পৰিৱেশন কৰিব। আজিৰ থালিখনত আছে ভাত, কোমোৰাৰ লগত দাইল আৰু হাঁহৰ মাংস। মই যিহেতু হাঁহ মাংসৰ ভাতৰ লগতে খাই বেছি ভাল পাওঁ, সেইটো কাৰণে আজিৰ থালিখনো মই আপোনালোকৰ আগত দেখুৱাই দিছোঁ। আপোনালোকে যদি এনেকুৱাকৈ হাঁহ মাংস বনাই খোৱা নাই, এবাৰ খাই চাব, খাবলৈ বহুত টেষ্ট হয়। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ।